Hey दोस्तों, वेलकम बैक टू माय चैनल टेक्निकल धन। दोस्तों आज नতুन ভিডিঅ'ৰ পৰা সকলোকে মই স্বাগতম জনাইছোঁ। दोस्तों মানে মই বহুত দিন ধৰি এই চেনেলত ভিডিঅ' দিব পৰা নাছিলোঁ। মানে মোৰ কিবা এটা কাৰণত মই ভিডিঅ' দিয়া নাছিলোঁ। চেনেলটো মানে মই ভিডিঅ'বোৰ পাব্লিছ কৰি ৰাখিছিলোঁ। মই যিখিনি মানে মোৰ পুৰণা ভিডিঅ' আছে সেই ভিডিঅ'খিনি মানে তোমালোকে ইমানখিনি মৰম দিছে, ইমানখিনি মোৰ ভিউজ আহি আছে বৰ্তমান। তোমালোকে যাই চাব পাৰে। মোৰ সেই ভিডিঅ' ভিউজখিনিৰ কাৰণে মই বৰ্তমান ভিডিঅ' বনাব ষ্টাৰ্ট কৰিছোঁ। তো মই আজিৰ পৰা ভিডিঅ' দিয়া আৰম্ভ কৰিছোঁ আৰু নতুনকৈ মই ভিডিঅ' দি থাকিম, নতুন ভিডিঅ' আনি থাকিম। মই মোৰ বহুতকেইটা ভিডিঅ' বনাই আছে মোৰ অলৰেডি, বা কেৱল মই পাব্লিছ কৰিলে হ'ল। গতিকে মই ভিডিঅ' দি থাকিম আজিৰ পৰা। তো বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ, বেছি দেৰি নকৰি। তো বলক দোস্তো যে আজি আমি কথা পাতিম কাৰেণ্টৰ ওপৰত। যে আমাৰ ঘৰত যিবিলাক কাৰেণ্ট আছে সেই কাৰেণ্টটো আমাৰ আচলতে দুই প্ৰকাৰৰ কাৰেণ্ট থাকে। আজি আমি সেই দুটা বিষয়ে পঢ়িম যে কোনটো কাৰেণ্টে শ্বৰ্ট কৰে আৰু কোনটো কাৰেণ্টে শ্বৰ্ট নকৰে। মানে বহুতে কৈ থাকে যে এচি কাৰেণ্টে শ্বৰ্ট কৰে বা ডিচি কাৰেণ্টে শ্বৰ্ট নকৰে। আজি মই গোটেইখিনি কৈ দিম এই ভিডিঅ'টোৰ জৰিয়তে। তোমালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। তো বলক আমি বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বলক দোস্তো ফাৰ্ষ্টতে আমি জানিম যে এচি কাৰেণ্ট কি। দোস্তো এচি মানে আছে দোস্তো অল্টাৰনেটিভ কাৰেণ্ট। যে ইয়াত মানে ঘৰত আমাৰ দুডাল তাঁৰ থাকে, এনেকুৱা দুডাল তাঁৰ থাকে। সেই তাৰে এডাল আছে ফেজ আৰু এডাল আছে নিউট্ৰেল। দোস্তো এইটো আছে আমাৰ ফেজ আৰু নিউট্ৰেল। তাৰপিছত দোস্তো আছে ডাইৰেক্ট কাৰেণ্ট। ডিচি মানে হৈছে আমাৰ ডাইৰেক্ট কাৰেণ্ট। ডাইৰেক্ট কাৰেণ্টত আমাৰ ফেজ আৰু নিউট্ৰেল নাথাকে, ইয়াত থাকে অনলি প্লাছ আৰু মাইনাছ। বুজি পাইছে দোস্তো? এইটো যে আমাৰ এচি আৰু ডিচি মাজত যিটো পাৰ্থক্য আছে দোস্তো, সেইটো হৈছে আমাৰ ফ্ৰিকুৱেঞ্চি। যে এচিত ফ্ৰিকুৱেঞ্চি আছে আৰু ডিচিত ফ্ৰিকুৱেঞ্চি নাই। বুজি পাইছে দোস্তো? যে এতিয়া আহি গ'ল যে ফ্ৰিকুৱেঞ্চি আৰু কি বস্তু। দোস্তো আমাৰ ইণ্ডিয়াত যে ফ্ৰিকুৱেঞ্চি আছে মাত্ৰ 50 হাৰ্টজ, ইয়াতকৈ বেছি নাই। যে তোমালোকে কেতিয়াবা কুৱেশ্যন হ'ব পাৰে যে ইণ্ডিয়াত ফ্ৰিকুৱেঞ্চি কিমান আছে, তোমালোকে তেতিয়া লিখিব পাৰিবা যে 50 হাৰ্টজ, ইয়াতকৈ বেছি আমাৰ ফ্ৰিকুৱেঞ্চি ইণ্ডিয়াত নাই। গতিকে দোস্তো এতিয়া আহি গ'ল যে আমাৰ কি 50 হাৰ্টজ আৰু কি বস্তু। দোস্তো এটা ইয়াক বুজিব লাগিলে আমি এটা এক্সাম্পল ল'ব লাগিব। সেইটো হৈছে দোস্তো এটা আমি লাইট লৈছোঁ। লাইটত কি থাকে, আমাৰ ঘৰত যিটো বাল্ব থাকে সেই বাল্ব এটা লৈছোঁ মই। সেই বাল্বটো জ্বলিব লাগিলে আমি এডাল ফেজ ল'ব লাগিব আৰু এডাল নিউট্ৰেল তার এডাল ল'ব লাগিব। দোস্তো যদি আমি এই তাঁৰডালত যদি আমি 50 হাৰ্টজ কৰি দিওঁ, তেতিয়া কি হ'ব, আমাৰ লাইটটো 50 বাৰ বন্ধ হ'ব আৰু 50 বাৰ অন হ'ব। 1 ছেকেণ্ডত মানে 50 বাৰ অন হয় আৰু 50 বাৰ বন্ধ হ'ব। বুজি পাইছে দোস্তো? যে এইবাৰ 50 বাৰ বন্ধ হোৱা মানে কি দোস্তো, আমাৰ যে লাইটটো আছে সেই লাইটটো মানে ডাইৰেক্ট অন নহয়, মানে ই ডাইৰেক্ট অন নহয়, মানে 50 বাৰ অফ হয় আৰু 50 বাৰ মানে বন্ধ হয় 1 ছেকেণ্ডত। আমি সেনেকৈ যদি তোমালোকে জানিব পাৰিবা যে কেমেৰা, আমাৰ যিটো কেমেৰা, যিটো আমি ভিডিঅ' কৰোঁ, যে ভিডিঅ'টো কি হয় যে আমাৰ ডাইৰেক্ট ভিডিঅ' নহয়, মানে 1 ছেকেণ্ডত 30টা ফটো মাৰে বা 60টা ফটো। কিছুমান ছেটিংছ তোমালোকে দেখাব পাবা, তোমালোকে যাই চাব পাৰা কেমেৰাটোত। গতিকে এনেকৈ আমাৰ লাইটটো জ্বলে। দোস্তো আমি যদি ইয়াত গ্ৰাফডাল চাওঁ, যদি আমি এচি কাৰেণ্টৰ আমি গ্ৰাফডাল চাওঁ, দোস্তো আমি এতিয়া কিয় কথা পাতিছোঁ জানানে? যে আমি এচি কাৰেণ্টৰ ওপৰত কথা পাতিছোঁ। এতিয়া এচি কাৰেণ্টৰ ওপৰত কথা পাতি আছোঁ আমি, যে এচি কাৰেণ্টত আমি আমাৰ ফ্ৰিকুৱেঞ্চি আছে, সেই ফ্ৰিকুৱেঞ্চিৰ ওপৰত আমি কথা পাতি আছোঁ। যে ফ্ৰিকুৱেঞ্চিত দোস্তো আমাৰ যিডাল গ্ৰাফ আছে, এডাল গ্ৰাফ হয়, গ্ৰাফৰ জানিম যে তাৰে কাৰেণ্টটো কেনেকুৱাকৈ যায়। যে এডাল মানে প্ৰথমতে গ্ৰাফডাল দোস্তো এনেকৈ এটা চাৰ্কেল বনাব, নেক্সট দোস্তো আৰু এনেকৈ যায়, মানে ফাৰ্ষ্ট প্লাছ তাৰপিছত মাইনাছ, মানে একবাৰ অন হ'ব আৰু একবাৰ বন্ধ হ'ব। এনেকৈ মানে 50 বাৰ অন হয় আৰু 50 বাৰ বন্ধ হয় 1 ছেকেণ্ডত, যদি আমি 50 হাৰ্টজ কৰোঁ। যদি দোস্তো এইটো যদি আমি চাব বিচাৰোঁ, তেতিয়াহ'লে আমাৰ এটা VFD এনেকুৱা এটা মিটাৰ আছে, যিটো মিটাৰ আমি মিটাৰ লগাই আমি চাব পাৰোঁ যে কেনেকৈ বন্ধ হয়, কেনেকৈ অফ হয়, কেনেকৈ অন হয়, কেনেকৈ বন্ধ হয়, আমি চাব পাৰোঁ। দোস্তো এইটো আমাৰ ক'ত পাব, তোমালোকে ইলেক্ট্ৰিকেল দোকানত গ'লে পাই যাবা। তোমালোকে যদি কিনিব নিবিচাৰে, তেতিয়াহ'লে আমাৰ যিসকলে মানে ছায়েন্স পঢ়ি আছে 11-12ত, তেওঁলোকে মানে প্ৰেক্টিকেল ৰুমত পাই যাব কলেজত। তেওঁলোকে কলেজত থাকে এইটো বস্তু, তোমালোকে তাত চাব পাৰিব যে কেনেকৈ অফ হয়, কেনেকৈ বন হয়। তোমালোকে দুটা চাৰ্জ কৰি দিব, তেতিয়া মানে আৰু ভালকৈ দেখা পাব তেতিয়া। বুজি পাইছে দোস্তো? গতিকে এইটো আছিল আমাৰ ফ্ৰিকুৱেঞ্চি। দোস্তো এতিয়া আমাৰ ডিচি কাৰেণ্টটো ক'ৰ পৰা উৎপন্ন হয়, যে ডিচি কাৰেণ্ট। দোস্তো এইবাৰ আহিল আমাৰ ডিচি। তাৰপিছত দোস্তো ডিচি কাৰেণ্টটো হৈছে আমাৰ ডাইৰেক্ট কাৰেণ্ট। সেই ডাইৰেক্ট কাৰেণ্টটো ক'ৰ পৰা আহে দোস্তো? যে ডাইৰেক্ট কাৰেণ্টটো আমি কিমান দূৰলৈকে লৈ যাব পাৰোঁ। যে ডাইৰেক্ট কাৰেণ্টটো আমি বৰ বেছি নিব পাৰোঁ যদি 1 কিলোমিটাৰ বা 2 কিলোমিটাৰৰ ওপৰত, তাৰ পৰা আমি নিব নোৱাৰোঁ। তাৰপিছত ডিচি কাৰেণ্টটো আমাৰ হৈছে ডিচি জেনেৰেটৰ আছে, তাৰপিছত চ'লাৰ ছিষ্টেম আছে, এনেকুৱা বহুত কিবা কিবি আছে দোস্তো। এনেকুৱাকৈ আমি ডিচি কাৰেণ্টটো নিব পাৰোঁ। গতিকে এইখিনি আছিল আজি ভিডিঅ'টো দোস্তো। এইখিনি আছিল আজি ভিডিঅ'টো, যে এচি কাৰেণ্ট আৰু ডিচি কাৰেণ্ট মাজত কি পাৰ্থক্য আছে গোটেইখিনি মই জনাই দিলোঁ।
আৰু মোৰ যদি ইয়াত কিবা ভুলো হৈছে মোক তোমালোকে কমেণ্ট কৰি শিকাই দিব মোক, মই নিশ্চয় তোমালোকৰ কমেণ্ট পঢ়িম। মই মানে যিখিনি জানো, মানে যিখিনি মই কিতাপ পঢ়ি মানে পাইছোঁ, মই সেইখিনি তোমালোকক কৈছোঁ। অলৰেডি এইখিনি কথা এই কিতাপত আছে অলৰেডি, তোমালোকৰ 11-12 যি ফিজিক্স কিতাপ মানে ফিজিক্সত আছে, ফিজিক্সত গোটেইখিনি কথা আছে অলৰেডি। মই তাৰ পৰা আনি এইখিনি কথা কৈছোঁ তোমালোকক। তো এইখিনি আজি ভিডিঅ'টো, যদি ভিডিঅ'টো চাবলৈ ভাল লাগিছে তোমালোকৰ লাইক কমেণ্ট শ্বেয়াৰখিনি কৰি দিব। আৰু নতুন ভিডিঅ' আহিছে অতি সোনকালে, তেতিয়ালৈকে বাই বাই।